Mama, I love you. Mama, I love you. I love you. নমস্কাৰ মই আজি উপস্থিত আছোঁ মাটিয়াত কিয় জানেনে আজিৰ পৰা এবছৰ আগতে এটা হত্যাকাণ্ড হৈছিল আপোনালোকৰ মনত আছেনে যদি মনত নাই এই ভিডিঅ'সমূহ চাওক এই ভিডিঅ'সমূহ চালে আপোনালোকৰ মনত পৰিব কি জঘন্যভাৱে হত্যা কৰিছিল জননীনাথক আজি এবছৰ হৈ গ'ল সেই ঘটনা আৰু দোষী কি শাস্তি পাইছে কি শাস্তি পোৱা নাই সেয়া বাৰু মই গম পোৱা নাই কিন্তু আজি মাটিয়াত জননীনাথৰ বাসগৃহত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'বহি অলপ পাছতে মই আহি মাটিয়াত উপস্থিত হৈছোঁহি আৰু মাটিয়াৰ পৰিৱেশ দেখাম আৰু জননাথৰ ঘৰৰ পৰিৱেশ দেখুৱাম আজি আৰু লগতে হেমন্ত বিশ্ব শৰ্মাই বা আমাৰ মামাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ানো তেখেতসকলক কি কয় তো যিমান পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ময়ো নিজে জানিম আৰু লগতে মামাকো একদম কাষৰ পৰা দেখিম তো তাৰ বাবে বহুত এক্সাইটেড তো ভিডিঅ'টো বেছি দেৰি নকৰোঁ আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো প্ৰথম চাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব আৰু এটা শ্বেয়াৰ মাৰি দিব যাতে এই কথাখিনি সকলোৱে গম পায় আৰু যাতে সজাগ হয় আৰু বহুত কথা থাকে তো মই সেইকাৰণে কৈছোঁ আপোনালোকে যিমান পাৰে ইমান মোক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সেয়া যে দেখিছে সেয়া হ'ল দুধনৈটো মাটিয়াৰ ৰোড আৰু সেয়া চাওক ইফালে মাটিয়াৰ চক বজাৰসমূহ আৰু আজি লোকে লোকাৰণ্য হৈ গৈছে কাৰণ কিয় যিহেতু চিএম আহিব জননাথৰ বাসগৃহত আৰু চব আৰক্ষীয়ে গিজ গিজাই আছে সকলো ৰাস্তা ঘাট আৰু এয়া হ'ল এইটো এনেকৈ গৈ শ্ৰীযুৰ্য পাহাৰ হৈ গোৱালপাৰালৈ গৈছে আৰু এয়া হ'ল ঠিক পেট্ৰল পাম্পটোৰ কাষতে জননাথৰ বাসগৃহলৈ যোৱা পথ আৰু এই পথ চোৱা আজি খুব ধুনীয়াকৈ সজাই পৰাই তুলিছে খুব লাইটেৰে খুব ধুনীয়া কৰিছে আৰক্ষী ৰখি আছে অলপ দূৰতে এয়া চাওক আপোনালোকক দেখুৱাইছোঁ এয়া খুব সুন্দৰকৈ মাটিয়াৰ আজি পৰিৱেশ মাটিয়াৰ আজি পদূলি উদুলি মুদুলি বুলি ক'ব লাগিব কাৰণ যিহেতু আহিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তো তেখেতে অহাৰ খবৰে সকলোকে আনন্দ দিছে আৰু এয়া মই দেখুৱাই আছোঁ আপোনালোকক সেয়া চাওক তেওঁলোকৰ এয়া চাওক মানুহ গিজ গিজাই আছে আৰু এইফালে চাওক আপোনালোকে গৃহৰক্ষী আৰু এয়া চাওক এয়া চব আৰক্ষীয়ে গিজ গিজাই আছে এয়া জননাথৰ যোৱা যিটো পথ জননাথৰ বাসগৃহলৈ যোৱা যিটো পথ স্বৰ্গীয় জননাথৰ বাসগৃহলৈ যোৱা যিটো পথ তো এয়া পথত সম্পূৰ্ণ আজি ব্যস্ত পথ আৰু এয়া মই ৰৈ আছোঁ আৰু মোৰ দৰে সকলোৱে ৰৈ আছে আমাৰ যিহেতু জননাথৰ হত্যাকাণ্ড আজি এবছৰ হ'ল আজি এবছৰ পিছত তেওঁলোকৰ ঘৰখনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'বহি আৰু সকলোৱে এবাৰ চোৱাৰ হেঁপাহ মোৰো চোৱাৰ হেঁপাহ বুকুত পুহি ৰাখি আজি ইয়াতে ৰৈ আছোঁ আপোনালোকে দেখাম ময়ো চাম সেয়া চাওক আমাৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পাইছেহি আৰু চাওক মানুহ একদম ভৰ্তি হৈ গৈছে আৰু এয়া চাওক কনভয় আগে আগে কনভয় তাৰপিছত কনভয়ৰ চাউলে মাটি আজি কপাই দিছে লগতে আহিছে আমাৰ সকলোৰে মৰমৰ মামা আৰু চাওক লোকে লোকাৰণ্য যিফালে চাই কেৱল মানুহ আৰু এয়া স্বৰ্গীয় জননাথৰ বাসগৃহলৈ যোৱা পথ আৰু এই পথ চোৱাটো আৰক্ষীয়ে গিজ গিজাই আছে আৰু ডাঠ কুঁৱলীৰ বাবে সকলো যেন অন্ধকাৰ হৈ পৰিছে আৰু অন্ধকাৰ হ'লেও মামাৰ অহাৰ কাৰণে পোহৰাই তুলিব এয়া মামা তো গাইজ এয়া চাওক মোৰ কেমেৰাৰে আপোনালোকক দেখুৱাই আছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ওৰফে আমাৰ সকলোৰে মামা তো আপোনালোকে দেখি আছে তেখেতে আহি কেনেকুৱাকৈ যিবিলাক মানুহে ৰৈ আছে কাৰণ আজি গোৱালপাৰাখন টোটেলি গোৱালপাৰাৰ মেক্সিমাম মানুহে ব্যস্ত মামাক লৈ কাৰণ কিয় কিছুমান ইয়াতে আমাৰ দুধনৈত অনুষ্ঠান কৰিছে তেখেতে ইয়াৰ পৰা জননাথৰ বাসগৃহলৈ যাব আৰু বাসগৃহত মানুহে 4টা বজাৰ পৰাই ৰৈ আছে আৰু যিখিনি আৰক্ষীয়ে যে তেখেতসকলে ৰাতিপুৱাৰ পৰাই নোখোৱাকৈ তেখেতসকলে ডিউটি কৰি আছে আৰু তেখেতে সেই কথাখিনি বুজিছে আৰু সকলোকে যেনেকৈ পাৰে তেনেকৈ সকলোকে এষাৰ হ'লেও মাত দিছে যোনে যোনে গামোচা লৈ আছে তেখেতসকলৰ পৰা গামোচাও পিন্ধিছে সকলোৰে লগত এবাৰ চেলফি উঠিছে মানে বৃদ্ধজনক শ্ৰদ্ধা জনাইছে সৰুজনক মৰম কৰিছে মানে দেখি আপ্লুত হৈ গৈছোঁ মানে তেখেতৰ ইমানখিনি কষ্ট কৰিছে আৰু আমিও যে ইমান কষ্ট কৰি আছোঁ বা যিখিনি ৰাইজে কষ্ট কৰি আছে তেখেতৰ বাবে তো সকলোকে এবাৰ তেখেতে মাত দিছে এইটোৱেই দেখি মোৰ সকলোতকৈ ভাল লাগিছে মানে তেখেতে যে আহি গপগপে যোৱা নাই যিটো গন্তব্যস্থানত যোৱা নাই বাকী যিখিনি মানুহ ৰৈ আছে তেখেতসকলক মাতিছে তো কিনো কম আপোনালোকে ভিডিঅ'টো চাওক চাই থাকক গম পাই যাব ভিডিঅ'বিলাক শেষলৈকে চাব সঁচাকৈ বহুত বেছি ভাল লাগিছে চেলুট মামা
ভালকৈ পঢ়া শুনা কৰি ভালে থাকিব দেই। আপুনি ভালে আছে না? আপোনালোক ভালে আছে? ভালে থাকক। মামা আই লাভ ইউ। মামা আই লাভ ইউ। I love you. মামা হ্যাপি নিউ ইয়ার। মই যাওঁ সময় আগতে একদম আজি মামা হ্যাপি নিউ ইয়ার। ৰাস্তাটো হৈ যাব। হেপী নিউ ইয়াৰ বেটা। মৰম লাগে। তো গাইজ এয়া হ'ল স্বৰ্গীয় জননী নাথৰ বাসগৃহ আৰু এই বাসগৃহতে আহি উপস্থিত হ'ল আমাৰ অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওৰফে আমাৰ সকলোৰে মৰমৰ মামা। শুভেচ্ছা দেখিছে। 2023 চনৰ 11 জুনত ভাৰতীয় জনতা পাৰ্টীৰ অতি সক্ৰিয় কাৰ্যকৰ্তা জোনালী নাথৰ হত্যা হৈছিলে। সেই সময়তে মই কথা দিছিলোঁ যে জোনালী নাথৰ ঘৰত আহিম আৰু পৰিয়ালবৰ্গৰ লগতো কথা পাতিম আৰু যিমান পাৰি পৰিয়ালটোৰ কাষত থিয় হৈ থাকিবলৈ চেষ্টা কৰিম। যদিও মাজৰ সময়ছোৱাত মই আহিব পৰা নাছিলোঁ, আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক মই অনুৰোধ কৰিছিলোঁ যাতে পৰিয়ালটোৰ খা খবৰ লৈ থাকে আৰু তেখেতেও নিয়মিতভাৱে খা খবৰ লৈ আছিলে আৰু আমাৰ কাৰ্যকৰ্তাসকলেও পৰিয়ালটোৰ খবৰ লৈ আছিলে। আজি অলপ সময় পাই মই নিজে আহি পৰিয়ালটোৰ বিশেষকৈ জোনালী নাথৰ স্বামী, তেওঁৰ মাতৃ, 2টা কন্যা সন্তান সকলোকে আকৌ এবাৰ সমবেদনা জনালোঁ। এছপিৰ লগত কেছটোৰ অগ্ৰগতিৰ সম্পৰ্কতো আলোচনা কৰিলোঁ আৰু যিমান দূৰ সম্ভৱ হয় আদালতৰ জৰিয়তে অপৰাধীক শাস্তি দিয়াৰ বাবে আমি চেষ্টা কৰিম আৰু পৰিয়ালটোৰ কাষতো থিয় হৈ থকাৰ বাবে আমি চেষ্টা কৰিম। ছাৰ, যিহেতু আপোনাক লগ পালোঁ হিচাপতে স্বাস্থ্যমন্ত্ৰী মহোদয় আছে, গোৱালপাৰাত মেডিকেল কলেজ হোৱাৰ বহুত দিন হয়, গোৱালপাৰাত মেডিকেল কলেজ এখন আমি খুব সোনকালে কৰিব খোজোঁ, কিন্তু ইয়াত মাটি 100 বিঘা পোৱা নাই। দুধনৈত মাটি আছে, কিন্তু গোৱালপাৰা টাউনত মাটিটো হোৱাগৈ নাই। যেতিয়াই মাটিটো বহুত ইয়াতে গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকা থাকোঁতেও বহুতখিনি প্ৰচেষ্টা হ'ল, 2-3 বাৰকৈ আমাৰ অফিচাৰসকলো আহিলে। চিভিল হস্পিটেলৰ কাষত আমি মাটিখিনি পোৱা নাই, সেইকাৰণে কথাটো পিছ পৰি আছে। আপোনালোকে অলপ সহায় কৰি দিয়ক, আৰু নহ'লে গোৱালপাৰা জেগা দুধনৈ আদি জেগালৈকে লৈ আহিব লাগিব। জোনালী নাথৰ হত্যাৰ পিছতে গোৱালপাৰা একাংশ লোক শংকিত হৈছিলে, কাৰণ তেনেধৰণৰ ঘটনা বহুত হৈ আছে গোৱালপাৰাত। আমি কঠোৰ হৈ আছোঁ। এনেকুৱা ঘটনা যোনেই কৰে বা কৰিব চেষ্টা কৰে, মই নিশ্চিত যে আইনৰ হাতৰ পৰা সাৰি যাব নোৱাৰে। ছাৰ, মাটিৰ বহুত এলেকা চৰকাৰী ভূমিত ছাৰ অবৈধভাৱে বহুত তাৰো চেষ্টা আপোনালোকেতো জানেই গোৱালপাৰাত কিমান এভিকশ্যন চলি আছে, কিন্তু পৰ্বত সমান সমস্যা যিমান পাৰোঁ কৰি গৈ আছোঁ। যাওঁ দে মাইহঁত, মামা যাওঁ দে। ৰাস্তাটোৰ কথা মোক ক'লে মই কৰি আছোঁ। ছাৰ, বামুণপাৰা ৰাস্তাটো আমাৰ ঠিক কৰিব কিন্তু এইটো ৰাস্তা বামুণপাৰা অলপ আগত একদম 4টাৰ পৰা ৰখি আছে। আশীৰ্বাদ কৰিব। হয়।
একে একে দুই আমার মামা দুই আশীৰ্বাদ কৰিব মই নাযাওঁ মইতো দুধনৈ যাম মই দুধনৈলৈকে যাম দুধনৈলৈকে চাৰিম এনেকৈ মুখ্যমন্ত্ৰী মহোদয়ে জলেৰী নাথৰ বাসগৃহৰ পৰা বিদায় মাগিলে আৰু সঁচাকৈ এক বুজাব নোৱাৰা কি ক'ম ভাষা নাই মানে ইমান দৌৰিছোঁ সঁচাকৈ দেখিছে মানুহ যিফালে চাওঁ কেৱল মানুহে মানুহ লোকে লোকাৰণ্য হৈ গৈছে মাটিয়াৰ আজি বুকু গৌৰৱৰে গৌৰৱ ঠাহ খাই গৈছে মানে কি বুলি ক'ম তো গাইজ এনেকৈ সেইটো ভিডিঅ'ৰ পৰা বিদায় মাগি যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি দিব আৰু যিমান পাৰে সিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গাইজ শ্বেয়াৰ কৰি দিয়ক তো বাই বাই